আপোনালোকে জানে সবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে যে বিপিএফে সদায় বিটিসি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিসিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিসি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি এনডিএ লগত একেলগে থাকি কাম কৰি যাম কথা হেতু স্পষ্ট দিল্লীত মই কোনোবা মিনিষ্টাৰ বা কোনোবা এমএলএ এমপিক লগ কৰিব যোৱা নাই দিল্লীত মই হেল্থ চেকআপৰ কাৰণে গৈছিলোঁ বাছ আপুনি যিটো চৰ্ত দিছিলে যে আৰে মই কি কৈছে আমি কৈছোঁ বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিসি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম এনডিএৰ লগত থাকিলে আমাৰ বিটিসিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম সেইকাৰণে মই এনডিএত থাকিছোঁ ইউপিপিএলে এনডিএত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফে এতিয়া এনডিএত আছে আপোনালোকে চাওক যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ কণ্ডিশ্যন মেলা আছে মই আৰে গোটেই কণ্ডিশ্যনটো আপোনালোকক মই কিং মেকাৰ হয় না কি হয় 26-তহে দেখা পাব 26-ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিসিৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু কিন্তু এজন মন্ত্ৰী বহুত কম সময় পাব মন্ত্ৰী জাষ্ট এনডিএ সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে সেইটো হ'ব যেনেকৈ আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা আপোনালোকে নাজানে ক'ত আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোৱে বিজেপিৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26-ত দেখাওক 26-টোহে আচল এইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে